গার্লফ্রেন্ড তো ফোন মারো রক্ষা করেছে না কি বলতে। হেল্ল' জানো কি কৰি আছা? কি পাতলা পায়খানা হৈছে তোমাৰ? খাবা আৰু যি টি বস্তু নহয় কি হ'ব। এতিয়া কি টেবলেট চেবলেট খাইছানে নাই? নাই নেকি মৰি আছা? নাই মই তুমি টেবলেট চেবলেট খোৱা গম পাইছা। এই ইনো আছে নহয়, ইনো 2-4 পেকেট খাই লোৱা। এনেই পেটটো বেয়া কৰা তোমালোকে হা। পুচকা টুচিবা আৰু ঠিকছে। আৰু কি কোৱা? ভাজা পোৰা বেছি ন? নাই আজি তুমি এক কাম কৰা, এই চৰকাৰী হস্পিটেলতে যোৱা। মই আজি অলপ বিজনেছো কৰোঁ। কালি তোমাক লৈ যাম মেডিকেল হস্পিটেলত। বাবা তুমি মিষ্টাৰ দাসৰ ঘৰতে চিনি পোৱা? মিষ্টাৰ দাস হয়। জানো অলপ পিছত মাৰি আছোঁ ৰ'বাচোন। এটা ইমাৰ্জেঞ্চি কাম আছে, ৰাখাচোন ৰাখা ফোনটো ৰাখা। মক্কেল এটা পালোঁ। কি ক'লে আপুনি? এইয়া মিষ্টাৰ দাসৰ ঘৰ। মিষ্টাৰ দাস, আপুনি একদম ইফালেদি চিধা যাব, গৈ কেনে একদম লেফ্ট মাৰিব, গৈ কেনে আকৌ ৰাইট মাৰিব। তাৰপিছত চাব এটা ডাঙৰ পুখুৰী আছে। পুখুৰীটোত নানামিব, পুখুৰীটোৰ চাইডেদি চাব এটা সৰু আলি আছে। মানে একদম ইমান সৰু আলি, একদম এনেকৈ খোজকাঢ়ি গৈ থাকিব। গৈ পেলাই চাব একদম ছাইডত কেইটামান পথাৰ আছে। পিছত পথাৰৰ সেইটো পাৰে এটা ডাঙৰ আছাম টাইপ ঘৰ আছে। গেটটো খুলিব, খুলি কেনে ঘৰৰ বেলটো দবাব, মানুহ ওলাই আহিব। পিছত আপুনি সোমাই কেনে ডাইৰেক্ট আলমাৰীৰ এটা গীতা আছে চাব, তাত হাত ৰাখি ক'ব মই একদম কচম নাজানো গীতাৰ কচম। আপুনি চাওক মক্কেল বনালো চালাটো কেলা, ভালেই লাগিল বে। এই গাৰ্লফ্ৰেণ্ডটোক ফোন মাৰো ৰে এবাৰ। নাই অলপ ইমাৰ্জেঞ্চি কাম এটা আহিছিল। কোৱা। আৰে ফটকৈ ৰাখি দিলোঁ মানে এইটো বেয়া পালা নেকি? এইটো বেয়া পোৱাৰ কথা নেকি? মোৰ এটা ইমাৰ্জেঞ্চি কাম আছিল, বুজিব লাগেতো তুমি। মোৰ কিমান ডাঙৰ এতিয়া কেছ এটা গ'ল ওচৰত দি, জানানে তুমি? 2-3 লাখ টকা মই পাই গৈছোঁ এটাকে। কি কৈ আছা? ব্ৰেকআপ? কেলা ফোনেই কাটি দিল দেখোন বে। বাল আজি ইয়াক মই মক্কেল বনাইছোঁ, মক্কেল মোক বনাই দিছে আজি ৰে। কি হ'ব কেলা? নামাৰো আজিৰ পৰা। ব্রেকআপ দি দিছি মই মক্কেল নেকি? আরে এটা ছোৱালীহে ব্রেকআপ দিছে। কিমান ছোৱালী আছে আমাৰ কলেজ খানত তই জানা নেকি? ক'ত দে মোৰ মোবাইল। ডিসপ্লে গ'ল নেকি? নাই যোৱা আছে দে, পতি যাব আৰু। হাই ফ্ৰেণ্ড, এইটো আপোনালোকে কেতিয়াও নকৰিব, কিন্তু ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু প্লাছ আমাৰ ক্ৰেজি আছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নিশ্চয়। আৰু মোৰ এই ফ্ৰেণ্ড আছে হেল্প কৰিছিলে। চ' বাই।